কি হ'ল সৰস্বতীত নিলো হয় যাবা নেকি তোৰ লগত যাম মোৰ গাৰ্লফ্ৰেণ্ডটো বেলেগৰ লগত গৈছে তাৰ কাৰণে তোক নিলো হয় মই সেইকাৰণে বেছি সোনকালে ওলাও যাওঁ আৰু মোক ইমান নেৰবেয়াকৈ এৰি থৈ গ'লি ওলাও মোৰ লগত সোনকালে তোক লৈ যাম পিছে ওলাইছোঁ দৰৱাজাটো কিয় বন্ধ কৰিলি তাৰমানে কি হ'ল আচল কথাটো কওঁ মই তোক আমি সৰস্বতী নাযাওঁ আমি বেলেগত যাওঁ আমি একেবাৰে পলাই যাওঁ দুটাই দি ঠাণ্ডাটো তাৰমানে তেনেকৈহে তোৰ নহয় মানে একেবাৰে পলাই যাওঁ কাৰণ গমেই নাপাওঁ তোক মই তোক বিশ্ব সুন্দৰী কৰি ৰাখিম মই তোক কষ্ট কৰিব নিদিওঁ তোক কাম কৰিব নিদিওঁ মই তোক চব ময়ে কৰিম চব কাম ময়ে কৰিম অঁ চব ল'ৰাই তেনেকৈ কয় প্ৰথমতে আচলতে কি মোৰ গাৰ্লফ্ৰেণ্ডটো একদম ভাল নহয় কি ক'ম মই তোক ই বেলেগৰ লগত ডেটিং কৰি থাকে মই একচুৱেলি কোচ হৈ আছে তোৰ লগত আগৰ পৰাই মই ক'ব পৰা নাই কিন্তু কি ক'ম দেখিছোঁ বাৰু মই তোক কম বোলে আজি একে ধৰিয়ে লোৱা সাৱতি কিনো কৰিম আৰু ৰোখে কি কৰিছা ইয়াৰ ৰুমত কি কৰিছিলি তই ৰচোন এই কি কৰিছা তই ইয়াৰ ৰুমত হা কি কিয় ধৰি আছে গালখনত হা কিয় এই চাবা দি না ভালকৈ এই চাবা দি মোক কি কৰিছা তই এই চাং গালখন ইমান ধুনীয়া হৈ আছে তোৰ পইচা নিব কৈছিলোঁ এই মোক চুমাহে খাই দিলা তোক কিয়নো চুমা খাব ই হা মোক পইচা খাব নেকি এটামান